নমস্কাৰ বন্ধুসকল। কথাবোৰ কোৱাৰ আগত অকণমান এনাৰ্জি আনি লৈছোঁ, মানে মধুৰিআম খাই অলপ এনাৰ্জি আনি লৈছোঁ। কথাবোৰ কোৱাৰ আগত মই এইবিলাক ফল মূল খায়ে থাকোঁ বাৰু। আৰু এইটো আছে, এইটো মই লাষ্টত খাম বাৰু। এতিয়া কথাবোৰ কৈ লওঁ বাৰু। এতিয়া কথাটো হ'ল, মোৰ ফেচবুকৰ বন্ধুৰ তালিকাৰ এজনী ছোৱালীয়ে মোক মানে ফোন কৰি মেছেজ কৰি কিছুমান কথা কৈছে, যিবিলাক কথা মই ইয়াতে ক'ব নোৱাৰোঁ বা তেওঁৰ নামো মই মেনশ্যন কৰিব নোৱাৰোঁ। তেওঁৰ বোলে জীৱনটোত বৰ দুখ চলিছে। চাৰিওফালৰ পৰা তেওঁক বোলে একদম দুখে হেঁচা মাৰি ধৰিছে। কি কৰিম কি নকৰিম মানে উপায় নাপায় মোক মানে প্ৰশ্ন কৰিছে, মোক সুধিছে কি কৰিম। এতিয়া মইনো কি জানো, মইনো কেনেকৈ মানুহৰ দুখ নাইকিয়া কৰিব পাৰিম। মোৰো আছে জীৱনত বহুত দুখ সকলোৰে থাকে, দুখ সকলোৰে আছে। দুখনো কাৰ নাই। এই শাস্ত্ৰত কৈছে, এই পৃথিৱীখনে বোলে দুখৰ আলয়, আৰু সুখবিলাক বোলে দুখৰ অনুপস্থিতিহে। গতিকে আমি দুখৰ মাজতো জীয়াই থাকিব লাগিব, দুখৰ মাজতো সুখ বিচাৰিব লাগিব। প্ৰকৃত সুখ কি আমি তাক সকলোৱে বিচাৰ কৰিব লাগিব। এতিয়া তেওঁৰ কথা কওঁ, যিজনীয়ে মোক মানে প্ৰশ্ন কৰিছিল, সুধিছিল, তেওঁৰ দুখৰ বিষয়ে কৈছিল। তেওঁক বোলে বহুজনে বিশ্বাসঘাতকতা কৰিছে জীৱনত, আৰু সকলোৱে তেওঁৰ লগত মানে স্বাৰ্থৰ সম্বন্ধ, আৰু বহুজনে তেওঁক হেনো দুখ দিছে। তেওঁৰ এতিয়া এনেকুৱা পৰিস্থিতি হৈছে, তেওঁৰ বোলে জীয়াই থাকিব ইচ্ছা নাই, এই পৃথিৱীখনত মানে থাকিবৰ ইচ্ছা নোহোৱা হৈছে। তেওঁ মানে তেনেকৈ মোক কান্দি কাটি ফোন কৰি কৈছে। এতিয়া মইনো তেওঁক কি বুজাম, কেনেকৈ বুজাম। আচলতে তেওঁক কৈছোঁ বোলে, ঠিক আছে বাৰু, মই গোটেইখিনি কথা মই এটা ইউটিউবৰ ভিডিঅ'ৰ যোগেৰে মই আপোনাক কথাখিনি জনাম, আপুনি চাব, এনেকৈ কৈছোঁ আৰু। আচলতে কি জানানে বন্ধুসকল, দুখ বোলা আমি যদি নিজৰ মনেৰে আমি যদি ভাবোঁ সেয়া দুখ, আমি যদি সেই দুখ বোলা বস্তুটোক যদি আমি লৈ ফুৰোঁ, তেতিয়া আমাৰ জীৱনটো একদম দুখময় হৈ পৰিব। কিন্তু দুখবিলাক এৰি চলিব লাগে বুলি ক'লে জানো আমি দুখবিলাকক এৰি চলিব পাৰিম? শাস্ত্ৰই কৈছে, এই সংসাৰখন হেনো দুখৰ আলয়। অথিৰ ধনজন জীৱন যৌৱন অথিৰ এহু সংসাৰ বুলি কৈছে। এই সংসাৰখন অথিৰ বুলি কৈছে। কিন্তু সংসাৰখন অথিৰ হ'লেও, সংসাৰখন দুখৰ আলয় হ'লেও, আমিতো এই সংসাৰতে আছোঁ, এই দুখৰ মাজতে আমি থাকিব লাগিব। গতিকে আমি এই দুখৰ মাজত আমিনো কেনেকৈ থাকিব পাৰিম, কেনেকৈনো আমি সুখত থাকিব পাৰিম, সেয়া শাস্ত্ৰৰ ফালৰ পৰা কৈছে, আমি সকলোৱে ভগৱানমুখী হ'ব লাগিব, আমি সকলোৱে ঈশ্বৰমুখী হ'ব লাগিব। সদায় আমি এটা সময়ত ভগৱানৰ কথা ভাবিব লাগিব, সদায় ভগৱানৰ সেৱা কৰিব লাগিব। এইখিনি আমি সদায় নিজৰ কৰ্তব্য কৰি ল'ব লাগিব, আৰু বাকীখিনি আমি বাৰু সংসাৰৰ কৰ্মতেই থাকোঁ আৰু, কথা নাই। আমি যেতিয়া সকলোৱে ভগৱানমুখী হ'ম, আমি যেতিয়া সকলোৱে ভগৱানৰ কথা আলাপ আলোচনা কৰিম, তেতিয়া আমি নিশ্চয় এই সংসাৰখনৰ দুখৰ সৈতে যুঁজিবৰ কাৰণে শক্তি লাভ কৰিম। এয়া আমাৰ অভিজ্ঞতা। আমিও এটা সময়ত আমাৰো দুখ আছিল, আমাৰ বহুত যন্ত্ৰণাৰ মাজেৰে আমি পাৰ হৈছোঁ। সেই সময়ত আমিও ইউটিউবৰ মাধ্যমেৰে সেইবোৰ কথা গম পাইছোঁ যে এই দুখৰ মাজত কেনেকৈ আমি চলিব পাৰোঁ। জীৱন বৰ জটিল বন্ধুসকল। এই দুনিয়াখন স্বাৰ্থৰ দুনিয়া। এই স্বাৰ্থৰ দুনিয়াত, এই মতলবৰ দুনিয়াত আমি বহুত সতৰ্ক হৈ চলিব লাগিব বন্ধুসকল। প্ৰতি মুহূৰ্তে আমি অতি সাৱধান হৈ ফুৰিব লাগিব। কোনে কি ষড়যন্ত্ৰ কৰি আছে, কোনে কি স্বাৰ্থৰ কাৰণে আমাৰ লগত সম্বন্ধ সাজি আছে। গতিকে বন্ধুসকল, আমি ভগৱানৰ আশ্ৰয় লৈ যদি আমি এই দুনিয়াত নচলোঁ, তেন্তে আমি সকলো ক্ষেত্ৰতে আমি ঠগ খাব লাগিব, সকলো ফালৰ পৰা আমি দুখ পাব লাগিব। হিন্দীত এষাৰ কথা আছে, ইয়ে মতলব কি দুনিয়া হে মেৰে ভাই, ইহা
কৈ কিছিকে লিয়ে ৰোনে ৱালা নেহি হে। কিন্তু আমি সকলোৱে মিলি চলিব লাগিব, সকলোৰে লগত আমি প্ৰেমেৰে চলিব লাগিব। আমি নিস্বাৰ্থভাৱে এই পৃথিৱীত জীয়াই থকাৰ নিস্বাৰ্থ সম্পৰ্ক সজাৰ চেষ্টা কৰিব লাগিব। এই স্বাৰ্থৰ দুনিয়াটো আমি নিস্বাৰ্থভাৱে চলাৰ যত্ন কৰিব লাগিব। কাৰণ ভগৱানৰ সেইজনহে প্ৰিয় হয় যিজনৰ মন নিস্বাৰ্থ হয়, যিজনৰ মনৰ ভিতৰত কোনো কপটতা নাথাকে, যিজনে সদায় সকলোৰে লগত প্ৰেমেৰে চলে, যিজনে সদায় সকলোৰে লগত প্ৰেমৰ সম্বন্ধ সাজে। সেইজন লোককহে ভগৱানে ভাল পায়, ভগৱানৰ প্ৰিয় হয়। বন্ধুসকল, এতিয়া মই আপোনালোকক এটা সহজ উদাহৰণ দিম। আমি দুখৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰোঁ, আমি দুখৰ পৰা কেনেকৈ মুক্ত হৈ থাকিব পাৰোঁ, এটা সহজ উদাহৰণেৰে আপোনালোকক মই বুজাবৰ চেষ্টা কৰিম। আচলতে কেনেকৈ আমি দুখবোৰ কঢ়িয়াই লৈ ফুৰোঁ, কেনেকৈ আমাৰ দুখবোৰ গৈ সামান্য এটা দুখ গৈ ডাঙৰ দুখত পৰিণত হয়, তাকে আপোনালোকৰ ওচৰত এটা উদাহৰণ মই দাঙি ধৰিব বিচাৰিছোঁ। এইটো চাওকচোন আপোনালোকে, এইটো হৈছে এটা চপৰা, মাটিৰ চপৰা। এতিয়া আপোনালোকে এই চপৰাটোক আমাৰ এটা সামান্য দুখ বুলি ধৰা হ'ল কোনোবাই আপোনাক প্ৰবঞ্চনা কৰিছে, সেই প্ৰবঞ্চনাৰ এই দুখ এই চপৰাটো, নাইবা কোনোবাই আপোনাক অপমান কৰিছে, সেই অপমানৰ এই এটা টুকুৰা, আপোনালোকে এই চপৰাটোক তেনেকুৱা বুলি ধৰক। এতিয়া কথাটো হ'ল এই সামান্য দুখখিনি, এই সামান্য দুখৰ চপৰাটো আমাক যদি কোৱা হয় 1 মিনিটৰ কাৰণে ধৰি ৰাখিব লাগে, তেতিয়াহ'লে আমি এই চপৰাটো আমি 1 মিনিটৰ কাৰণে ধুনীয়াকৈ ধৰি ৰাখিব পাৰিম, এনেকৈ দাঙি ৰাখিব পাৰিম। আৰু যদি এই চপৰাটোক আমাক 10 মিনিটৰ কাৰণে ধৰি ৰাখিব কয়, তেতিয়াহ'লে 10 মিনিটৰ কাৰণেও আমি এই চপৰাটো ধৰি ৰাখিব পাৰিম। তাৰপিছত যদি আমাক এই চপৰাটো 1 ঘণ্টাৰ কাৰণে ধৰি ৰাখিব দিয়ে, এনেকৈ যদি আমাক এই চপৰাটো 1 ঘণ্টাৰ কাৰণে আমাক এনেকৈ ধৰি ৰাখিব দিয়ে, তেতিয়াহ'লে কি হ'ব? তেতিয়া 1 ঘণ্টা এই চপৰাটো আমি ধৰি ৰাখিব পাৰিমনে বাৰু? চেষ্টা কৰিলে পাৰিম 1 ঘণ্টা সময় এনেকৈ ধৰি ৰাখিব, কিন্তু আমাৰ কি হ'ব? আমাৰ হাতখন বিষাব ধৰিব। আধা ঘণ্টা এনেকৈ ধৰি ৰাখিব পাৰিম, কিন্তু আধা ঘণ্টা পিছত আমাৰ হাতখন বিষাব ধৰিব, আমি কষ্ট অনুভৱ কৰিম। আকৌ আমাক যদি এই চপৰাটো দিনটোৰ কাৰণে এনেকৈ ধৰি ৰাখিব দিয়া হয়, দিনটোৰ কাৰণে আমি যদি এই চপৰাটো এনেকৈ ধৰি ৰাখোঁ, তেতিয়াহ'লে আমি পাৰিম জানো? এই সামান্য চপৰাটোৱে এটা সময়ত বৰ ডাঙৰ বিষৰ সৃষ্টি নকৰিবনে? এই চপৰাটো সামান্য চপৰা, 1 মিনিটৰ আমি চপৰাটো ধুনীয়াকৈ দাঙিব পাৰিছোঁ, কিন্তু আমি দিনটোৰ কাৰণে এই চপৰাটো দাঙিব পাৰিমনে? এই চপৰাটোৱে গৈ এটা বৃহৎ ডাঙৰ চপৰা নহ'বনে? এই সামান্য চপৰাটোৱে এতিয়া হাতত বিষ চিষ নাই, এতিয়া ধুনীয়াকৈ আমি দাঙিব পাৰিছোঁ, কিন্তু এই চপৰাটোৱে গৈ এটা সময়ত আমাক খুব বিষ দিব। আমি 2 ঘণ্টাও দাঙি ৰাখিব আমি নোৱাৰিম এই চপৰাটো। গতিকে চাওক বন্ধুসকল, এনেধৰণৰ সৰু সৰু দুখৰ চপৰা আমি কিমান যে আমি লৈ ফুৰিছোঁ, আমাৰ দেশত, আমাৰ হৃদয়ত কিমান যে দুখৰ চপৰা আমি বোজা কৰি ফুৰিছোঁ। এতিয়া আপোনালোকে বুজি পালেনে? সেই সামান্য সেই অকণমান দুখৰ কথাবোৰে, অকণমান দুখৰ চপৰাবোৰে এটা সময়ত গৈ বৃহৎ যন্ত্ৰণা দিব। গতিকে বন্ধুসকল, কোনোবাই আমাক ঠগিছে, কোনোবাই আমাক অপমান কৰিছে, আৰু বিভিন্ন আমাক দুখ দিছে, গতিকে সেইবোৰ আমি যদি বোজা কৰি লৈ ফুৰাওঁ, তেতিয়াহ'লে এটা সময়ত আমাক সেইবোৰ বুজাই, সেইবোৰ দুখে, সামান্য দুখবোৰে গৈ এটা সময়ত বৃহৎ দুখৰ সৃষ্টি হৈ আমাক বৰ কষ্ট দিব। আমি এটা সময়ত গৈ এনেকুৱা হ'ব, সেই দুখৰ বোজাবোৰ কঢ়িয়াব নোৱাৰি আমি এটা সময়ত আমি নিজক হত্যা কৰিম, আমি আত্মহত্যা পৰ্যন্ত। সেইকাৰণে আজিকালি খুব আত্মহত্যা চাৰিওফালে বৃদ্ধি হৈছে, আত্মহত্যা কৰিব ধৰিছে মানুহবিলাকে।
মানুহবিলাকে এইবোৰ দুখৰ বোজা কঢ়িয়াই মানে শেষত দুখৰ বোজা দাঙিব নোৱাৰা হৈছে। গতিকে বন্ধুসকল, আমি এটা সামান্য দুখ পাইছোঁ, সেই দুখটোক লগে লগে কি কৰিব লাগিব, সেই দুখটোক লগে লগে কি কৰিব লাগিব, আমি পাহৰি যাব লাগিব, আমি দলিয়াই দিব লাগিব। আমি যদি সেই দুখৰ বোজাটো আমি লৈ ফুৰোঁ, তেতিয়াহ'লে সেই দুখৰ বোজাটোৱে এটা সময়ত আমাক প্ৰচণ্ড কষ্ট দিব। গতিকে এটা সামান্য উদাহৰণেৰে আপোনালোকক জনাবৰ চেষ্টা কৰিলোঁ। বন্ধুসকল, এই দুনিয়াত বহুত মানুহ আছে, বহুত এনে মানুহ আছে যিবিলাকে মানে দুখ আনক কষ্ট দিয়াৰ বাহিৰে বেলেগ কথা আৰু চিনি নাপায়। বহুত মানুহ আছে তেনেকুৱা, মই পাইছোঁ, বহুত মানুহ পাইছোঁ, তেনেকুৱা লগ পাইছোঁ। কিন্তু তাৰ মাজতো বহুত মানুহ আছে যিয়ে আপোনাক জীয়াই থকাৰ প্ৰেৰণা দিয়ে, কিন্তু তেনে মানুহ পাবলৈ বৰ কঠিন। তেনে মানুহ 1,00,000জনৰ ভিতৰত এজনহে পোৱা যায়। গতিকে তেনেকুৱা কথা। এতিয়া মই আপোনালোকক দুখৰ পৰা আঁতৰি থকাৰ, দুখৰ মাজতো সুখেৰে জীয়াই থকাৰ 3টা কথা ক'লোঁ। সেই 3টা হৈছে, প্ৰথম, আমি সকলোৱে সদায় অকণমান সময়ৰ কাৰণে ভগৱানৰ সেৱা আলোচনা, ভগৱানৰ কথা আলাপ আলোচনা কৰিব লাগিব। আৰু দ্বিতীয় কথা হ'ল, আমি দুখবোৰক সদায় এৰি থৈ গৈ থাকিব লাগিব। দুখবোৰক আমি সদায় ডিলিট কৰি গৈ থাকিব লাগিব। আৰু তৃতীয় কথা হ'ল, আমাৰ মনটোক সদায় নিস্বাৰ্থ কৰি ৰাখিব লাগিব। সকলোৰে লগত প্ৰেমেৰে চলাৰ যত্ন কৰিব লাগিব। সকলোৰে প্ৰতি প্ৰেম ভাৱ ৰাখিব লাগিব। মনটোক অতি নিস্বাৰ্থ সাজিব লাগিব। মনটোক নিস্বাৰ্থ সাজিলে আমাক ভগৱানে কৃপা কৰিব, আৰু ভগৱানে কৃপা কৰিলে আমি এই দুখময় সংসাৰত সুখেৰে জীয়াই থকাৰ শক্তি লাভ কৰিব পাৰিম। এতিয়া যিজনে মোক প্ৰশ্ন কৰিছিল, তেওঁ এই কথাখিনি নিশ্চয় শুনিলে। তেওঁ এই কথাখিনি জীৱনত ব্যৱহাৰ কৰি চাওক। ইমান দুৰ্বল হোৱাটো উচিত নহয়। মানুহৰ জীৱন বৰ মূল্যৱান। আমাৰ সীমিত জ্ঞানেৰে যিখিনি কথা ক'লোঁ, এয়া আমাৰ অভিজ্ঞতাৰ কথা। এয়া আমাৰ মনৰ কোনো কাল্পনিক কথা নহয়, বনাই কোৱা কথা নহয়। এয়া আমাৰ জীৱনৰ অভিজ্ঞতাৰ কথা। এয়া আমাৰ অভিজ্ঞতা হৈছে, নিজে আমি এইখিনি ব্যৱহাৰ কৰি চাইছোঁ এয়া জীৱনত। আজি পৰ্যন্ত আমিও এই কথাখিনি জীৱনত পালন কৰি আছোঁ। আপুনিও কৰক। নিশ্চয় অতি সোনকালে আপুনি সুখৰ অনুভৱ কৰিব। ভগৱানে আমাক এই মনুষ্যৰ জীৱনটো, এই মানুহৰ জীৱনটো এনেই দিয়া নাই। ভগৱানে আমাক নিশ্চয় কিবা উদ্দেশ্যৰ কাৰণে স্পেচিয়েলি আমাক ভগৱানে এই জ্ঞান বুদ্ধি বিবেক প্ৰদান কৰি আমাক এই মনুষ্য দেহ দি এই পৃথিৱীলৈ পঠিয়াইছে। গতিকে আমাৰ জীৱনত কৰিবলগীয়া বহুত কাম আছে, বহুত কৰিবলগীয়া কাম আছে। কিছুমান পৰিৱেশৰ পৰা বাহিৰ ওলাই আহিব লাগিব। আমি ভ্ৰমণ কৰিব লাগিব। আমি ভাল মানুহৰ সংগলৈ যাব লাগিব। আমি সকলোৱে মনুষ্য জীৱনৰ, এই মানুহৰ জীৱনৰ উদ্দেশ্যক বিচাৰ কৰিব লাগিব। জীৱনটোক এনেকৈয়ে গঢ়িব লাগিব যাতে সকলোৱে আমাক চিনি পায়, সকলোৱে মোৰ পৰা প্ৰেৰণা লাভ কৰে। আমি নিস্বাৰ্থভাৱে এই সমাজখনৰ বাবে কিবা ভাল কাম কৰিব লাগিব। একো নাপালেও আমি ভাল কামবোৰ কৰি যাব লাগিব। কোনোৱে আমাক প্ৰেৰণা নিদিয়ক, কোনোৱে আমাক উৎসাহ নিদিয়ক, একো কথা নাই। আমি ভাল কামবোৰ কৰি যাব লাগিব। কোনেও নেদেখিলে ভগৱানেতো আপোনাক দেখিব। এটা সময়ত কি হ'ব, আপুনি যেতিয়া নিস্বাৰ্থভাৱে কৰি যাব কামবোৰ, সমাজৰ বাবে, ৰাইজৰ বাবে, যেতিয়া আপুনি নিস্বাৰ্থভাৱে কিবা ভাল কাম কৰি যাব, তেতিয়া জীয়াই থাকোঁতে নহ'লেও আপোনাক মৃত্যুৰ পিছত আপোনাক ৰাইজে সন্মান দিব। আপোনাৰ মৃত্যুটো এটা উৎসৱ হ'ব। আপোনালোকে যাতে এনেকুৱা কাম কৰক যাতে মৃত্যুৰ সময়ত বহুত মানুহে যাতে আপোনাৰ ওচৰলৈ আহে। মানুহবিলাকে যাতে এনেকুৱা কয়, মানুহজন বৰ ভাল আছিল দেই, মানুহজনে বহুত ভাল কাম কৰিলে, নিস্বাৰ্থভাৱে কাম কৰিলে। মানুহবিলাকে যাতে আপোনাৰ কিবা মৃত্যুৰ সময়ত আপোনাৰ কিবা ভাল গুণ গায়। জীয়াই থাকোঁতে কোনেও ভাল গুণ নাগায়। ভগৱানে এই দিয়া আমাৰ এই মনুষ্য জীৱনটো, মানুহৰ জীৱনটো আমি এনেকৈ ভাল কাম কৰি, সমাজৰ হিতৰ কাম কৰি আমি এই জীৱনটো সাৰ্থক কৰিব লাগিব। গতিকে আজিৰ কথাখিনি এইখিনিয়ে। আমাৰ এইবিলাক অনুভৱৰ কথা। আপোনালোকক এনেকৈ মোৰ অনুভৱৰ কথাবোৰ সদায় জনাই যাম। আপোনালোকৰ কিবা প্ৰশ্ন থাকিলেও আমাক প্ৰশ্ন কৰিব। মই নিশ্চয় মোৰ সীমিত জ্ঞানেৰে ইউটিউবৰ মাধ্যমেৰে আপোনালোকৰ ওচৰত জনাবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকে মোৰ অনুভৱৰ কথাবোৰ শুনি কেনেকুৱা পালে
কমেণ্টত জনাব আপোনালোকৰ কমেণ্ট পালে মোৰ নিশ্চয় উৎসাহ আহিব আগলৈ আৰু কিছুমান কথা জনাবলৈ গতিকে আজিলৈ ইমানতে আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ